আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো ৰাইজক দুৰ্গা পূজাৰ মহানৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ এই পূজাটো 54 বছৰ ধৰি চলি আছে। আমি প্ৰতি বছৰে কিবা না কিবা এটা আমি আকৰ্ষণীয় বস্তু বনাওঁ। আমাৰ প্ৰথমত হৈছিল আমি পেৰিছৰ আইফেল টাৱাৰ বনাইছিলোঁ, তাৰপিছত আমাৰ আহিল ছাতি বনাইছিলোঁ, তাৰপিছত আমাৰ মংগল ঘট বনাইছিলোঁ, তাৰপিছত আমি আমাৰ যিটো সীতাৰ লগত ৰিলেটেড ভগৱান ৰাম সীতাৰ লগত ৰিলেটেড জটায়ু পাখি আছে, ইয়াৰ লগত যিটো ৰিলেটেড আছে জটায়ু পাখি বনাইছিলোঁ। আমি এই বছৰ যিহেতু ভাৰতবৰ্ষই চন্দ্ৰয়ান 3টো লঞ্চ কৰিছে, ছাকচেছফুল এইবাৰ ছাকচেছ হৈছে, ইছৰোৱে যিটো লঞ্চ কৰিছে চন্দ্ৰয়ান, সেইকাৰণে আমি চন্দ্ৰয়ান 3ৰ থিমটো আমি লৈছোঁ আৰু এইটো আমাৰ গাঁৱৰ সকলোৱে মানুহে বনাইছে। ইয়াত বাহিৰা কোনো কাৰিকৰ নাই, আমি নিজে চবে ৰাতি দিনে খাটি আমি মানে দিনত বেলেগত কাম কৰিছোঁ আৰু ৰাতি ইয়াতে আহি আমি চবে কাম কৰি এইটো বনাইছোঁ। আমি আজি মৰিযাৰ বটতলা দুৰ্গাশ্ৰম পূজা মণ্ডপৰ পৰা সকলোকে শাৰদীয় মহানৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এইবাৰ আমাৰ 54তম সাৰ্বজনীন দুৰ্গোৎসৱ। ইয়াত আমি এইবাৰ চন্দ্ৰযান 3 এই থিমটো আমি লৈছোঁ। ইয়াত আমি গাঁৱৰ মানুহে সকলোৱে বনাইছোঁ। ইয়াত কোনো আমাৰ বাহিৰা শিল্পী আমি অনা নাই, গাঁৱৰ ৰাইজেই। এবার দুখীয়া মানুহ, ইয়াত আৰ্থিক অৱস্থা আমাৰ ভাল নহয়, বেলেগৰ তাতে কণ্টেক্ট দিব গ'লে বহুত টকা লাগে। সেইকাৰণে আমাৰ ইয়াত 2-1জন সুদক্ষ শিল্পী আছে। সেই শিল্পীবিলাকৰ জৰিয়তে আমাৰ গাঁৱৰ ৰাইজৰ সহযোগিতাত আমি এইটো বনাইছোঁ।